নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এয়া কণীৰ চব্জি বনাইছিলোঁ। সৰিয়হৰ সৈতে কণীৰ চব্জি, তাৰে ৰেচিপিটো মই আপোনালোকৰ ওচৰত আগবঢ়াবলৈ লৈছোঁ। তাৰ কাৰণে এইকেইটা কণী লৈছোঁ। কণীখিনি বইল কৰি লৈছিলোঁ আৰু ইয়াত 2টা বিলাহী, এটা পিঁয়াজ আৰু এইখিনি সৰিয়হ, জিৰা গুড়ি, জলকীয়া এনেকৈ পিচি লৈছোঁ। এয়া মই প্ৰথমতে কণীখিনি এনেকৈ দুফাল কৰি লৈছোঁ। দুফাল কৰি লৈ তাত মই অকণমান নিমখ, হালধি দি এইখিনি এনেকৈ সানি লৈছোঁ। কণীখিনি মই এনেকৈ নিমখ হালধি দি ভালদৰে সানি লৈছোঁ। এটা মই কেৰাহী পাতি ইয়াত কেৰাহীত তেল গৰম হ'বলৈ দি মই কণীখিনি ভাজি ল'ম। কণীখিনি মই এপিচ কৰি ইয়াতে দি দিছোঁ। কণীখিনি সাৱধানত দিব যাতে কণীখিনি ভাঙি নাযায়। কণীখিনি মই গোটেইখিনি কণী ইয়াতে দি দিছোঁ। এনেকৈ কণীখিনি মই ভাজি ল'ম। এতিয়া কণীখিনি ভালদৰে লৰাব, নহ'লে ভাঙি যাব। মই গোটেইখিনি কণী এনেকৈ ভাজি ল'লোঁ। কণীখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে ৰৈ যোৱা তেলখিনিতে পিঁয়াজখিনি দি পিঁয়াজখিনি ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজি লৈ মই তাত কাটি থৈ দিয়া বিলাহীখিনি দি দিছোঁ। দি বিলাহীখিনি মই ইয়াতে ভাজি ল'ম। বিলাহীখিনি সিজিবৰ কাৰণে ইয়াতে অকণমান নিমখ দি দিছোঁ। নিমখ অকণমান ইয়াতে দি দিছোঁ আৰু অকণমান হালধিও দি দিছোঁ ইয়াতে। দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব যাতে বিলাহীখিনি ভালদৰে ভজা যায়। আৰু মই আনফালে সৰিয়হখিনি পিচি লোৱা সৰিয়হখিনিত অকণমান জলকীয়া গুড়ি দি জিৰা মই পিছতে দিছিলোঁ, সেইখিনি গুড়ি দিয়া নাই। দি এইখিনিত অকণমান পানী দি এইটো এটা মই পেষ্ট বনাই লৈছোঁ। অকণমান পানী দি পেষ্ট অকণমান বনাই লৈছোঁ। মই বিলাহীখিনি ভাজি আছিলোঁ, সেইখিনি বিলাহীখিনি এনেকৈ ভাঙি দিছোঁ। মোৰ বিলাহীখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে সৰিয়হখিনি দি দিছোঁ। পিচি থৈ দিয়া সৰিয়হখিনি ইয়াতে দি দিছোঁ। দি এইখিনি অকণমান ভাজি ল'ম এনেকৈ। মই সৰিয়হখিনি এনেকৈ ভাজি লৈছোঁ। ভালদৰে ভাজি ল'ব লাগিব সৰিয়হখিনি। এনেকুৱা হোৱালৈকে সৰিয়হখিনি ভাজি ল'ব লাগিব। পানীটো নোহোৱা হোৱালৈকে ভাজি ল'ব লাগিব। তাৰপিছত মই পানী এড কৰিছোঁ ইয়াতে। পানীখিনি আপোনালোকৰ আন্দাজমতে দি দিব, যিমানখিনি প্ৰয়োজন হয়। মই মোৰ আন্দাজমতে দি দিছোঁ। মোৰ যিমানখিনি জোলৰ প্ৰয়োজন আৰু সিমানখিনি মই দি দিছোঁ। আপোনালোকেও আপোনালোকৰ হিচাপত দি দিব। আৰু মই চব্জিখিনি উতলাৰ পিছত তাত মই ভাজি থৈ দিয়া কণীখিনি দি দিছোঁ। কণীখিনি সাৱধানত দিব দেই, নহ'লে কণীখিনিৰ পৰা কুহুমটো ওলাই যাব পাৰে। আৰু ইয়াতে মই অকণমান চিকেন মছলা এড কৰি দিছোঁ। চিকেন মছলাখিনি দিলে চব্জিটো খাবলৈ টেষ্টি হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক মোৰ কণীৰ চব্জিখিনি হৈ গ'ল। এয়া মোৰ সৰিয়হৰ সৈতে কণীৰ চব্জি খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ।